এমাহ আমাৰ বিভিন্ন কাৰ্যসূচীৰে শিশুৰ স্বাস্থ্য মহিলাৰ স্বাস্থ্যৰ লগত জড়িত, যাৰ দ্বাৰা আমি আমাৰ শিশুসকলৰ মৃত্যুৰ হাৰ, গৰ্ভৱতী মহিলা প্ৰসূতি মহিলাৰ মৃত্যুৰ হাৰ, বিকলাংগতাৰ হাৰ জন্মতে এইবিলাক কমোৱাৰ উদ্দেশ্যে দেখা গৈছে যে আমি খাদ্যত মানে যথেষ্ট গুৰুত্ব দিব লাগে, পোষণ বুলি কওঁ যিটো। গতিকে সেই উদ্দেশ্যে আমাৰ সমগ্ৰ ভাৰতবৰ্ষতে এই অভিযান এমহীয়া কাৰ্যসূচীৰে ছেপ্টেম্বৰ মাহটো পাতিবলৈ ঠিক কৰিছে। গতিকে আমি ইতিমধ্যে বিভিন্ন কাৰ্যসূচী পাতিছোঁ। তাত অংগনবাদী কেন্দ্ৰত আমাৰ গাৰ্ডেন, নিউট্ৰি গাৰ্ডেন, যাতে আমাৰ যিখিনি থলুৱা খাদ্য, শাক পাচলি আৰু ফল মূলখিনি আমি যাতে নিজেই কৰি ল'ব পাৰোঁ, ঠিক তেনেকুৱা ধৰণৰ আছে। তাৰপাছত প্ৰধানমন্ত্ৰীৰ মাতৃবন্দনা যোজনা, তাৰ আণ্ডাৰত গাঁৱে গাঁৱে প্ৰতিগৰাকী যাতে গৰ্ভৱতী মহিলাই 5,000 টকাকৈ পাব পাৰে। ফাৰ্ষ্ট দিছোঁ প্ৰথমটো সন্তানৰ কাৰণে, মাকে ভালকৈ খোৱা বোৱা কৰাৰ লগতে শিশুটো যাতে কোনোবা হস্পিটেলত ভালকৈ তাক জন্ম দিব পাৰে, ইনষ্টিটিউশ্যন ডেলিভাৰীৰ পৰা আৰম্ভ কৰি গোটেইখিনি স্বাস্থ্য সম্পৰ্কীয় এটা শিশুৰ 6 বছৰলৈকে আমি প্ৰি স্কুল এডুকেশ্যন দি পেলাই উলিয়াই দিয়া আমাৰ দায়িত্ব। আৰু তাতে আমাৰ এই ছেপ্টেম্বৰ মাহত 30 দিনত বিভিন্ন কাৰ্যসূচী আমাৰ ইয়াতে সোমাই আছে। গতিকে আচল উদ্দেশ্য শিশুসকলৰ এটা সুন্দৰ ভৱিষ্যত, শ্ৰেষ্ঠ মানৱ সম্পদ কৰি তেওঁলোকক গঢ়ি তুলিবলৈ গৰ্ভ অৱস্থাৰ পৰা 6 বছৰলৈকে যিমানখিনি কাৰ্যসূচী কৰিব লাগে, অকল আমাৰ ডিপাৰ্টমেণ্টেই নহয়, মেডিকেল ডিপাৰ্টমেণ্ট, পাব্লিক এডুকেশ্যন ডিপাৰ্টমেণ্ট, পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্ট আৰু ৰাইজ, বিশেষকৈ সকলো ৰাইজ গোট হৈ আমি আগবাঢ়ি যোৱাটোৱে আমাৰ এই পোষণৰ উদ্দেশ্য। খাদ্য কেন্দ্ৰ সেইখিনি আমাৰ এটা নেশ্যনেল আমাৰ কিছুমান নিয়ম আছে, আমাৰ অসমৰো মানে ৰাজ্যখনৰ এটা বনাই থোৱা আছে। গতিকে খাদ্যক এটা নিৰ্দিষ্ট পৰিমাণৰ, যিটোক আমি পৰিপূৰক পুষ্টিকৰ খাদ্য বুলি কওঁ, এইবোৰ চৰকাৰে আমাৰ এটা নিৰ্দিষ্ট তেওঁলোকৰ কাৰণে গৰ্ভৱতী মহিলা, শিশু সকলোৰে কাৰণে বেলেগে বেলেগে আমাৰ পইচা ধাৰ্য কৰা আছে। গতিকে আৰু বছৰটোত 300 দিন তেওঁলোকে খাদ্য পাব লাগে। গতিকে এইখিনি আমাৰ কৰি থকা হৈছে আঁচনিৰ জৰিয়তে। লকডাউনত বহুত এফেক্ট হৈছে, কাৰণ আমাৰ অংগনবাদী কেন্দ্ৰসমূহলৈ শিশুসকল আহিব পৰা নাই, গতিকে এতিয়ালৈকে আহিব পৰা নাই। কিন্তু তেওঁলোকৰ যিটো খাদ্য সেইটো আমি ঘৰত টেক হোম ডেলিভাৰী বুলি কয়, ঘৰলৈ পঠাই দিয়া হয়।